এখন হাবিত এটা শিয়াল বাস কৰিছিল। সি বহুদিন ধৰি একো খাবলৈ পোৱা নাছিল। সেয়ে সি ওচৰৰে গাঁও এখনলৈ গ'ল খোৱা বস্তু বিচাৰি। গাঁৱৰ এটি চোবা, বহু লোকৰ বসতি, ঘৰবোৰ ওচৰা ওচৰি। শিয়ালে দেখিলে এঘৰৰ এটি মুৰ্গী বাহিৰত চৰি আছে। মুৰ্গীটো শকত আৱত। মুৰ্গীটো দেখি শিয়ালৰ বৰ লোভ লাগিল। শিয়ালে চুপি চুপি আগুৱাই গ'ল মুৰ্গীৰ ওচৰলৈ। শিয়ালে মুৰ্গীৰ লগত বন্ধুত্ব পতাৰ চলনা কৰিলে। শিয়ালে মুৰ্গীক ক'লে, মুৰ্গী ভাইটি, তোমাৰ দেউতাক মই চিনি পাওঁ। খুব ভাল গান গায়। তুমিও গান জানানে? যদি জানা গান এটা গোৱাচোন বাৰু, মই শুনিম। মুৰ্গীয়ে আপোন পাহৰা হৈ গান গাবলৈ ধৰিলে। শিয়ালে মুৰ্গীটোক ধৰিব খোজোতেই মুৰ্গীটোৱে পলাবলৈ সুৰুঙা পালে। শিয়ালে মুৰ্গীৰ পাছে পাছে খেদি যাওঁতে মুৰ্গীয়ে ডাক দি গ'ল, গৃহস্থ দৌৰি আহি শিয়ালৰ পিছ ল'লে। অৱশেষত মুৰ্গী শিয়ালৰ পৰা বাচিবলৈ সক্ষম হ'ল। সি এজোপা গছত উঠিলগৈ। কিন্তু শিয়ালহে বিপদত পৰিল। গাঁৱৰ লোকসকলে তাক ভেটি ধৰিলে। শিয়ালক গাঁৱৰ লোকসকলে কোবাই কোবাই ঠেং ভাঙি দিলে। সি মাটিত পৰি পৰি মুৰ্গীলৈ অসহায়ভাৱে চাই থাকিল। তেতিয়া মুৰ্গীয়ে ক'লে, শিয়াল ককাইদেউ, তুমি মিছা চলনাৰে বন্ধুত্ব কৰিব আহিছিলা। সেয়ে তুমি আজি বিপদত পৰিলা। মিছা কথা কোৱা ভাল নহয়। শিয়ালক তাতে পেলাই থৈ সকলো গুচি গ'ল। শিয়ালে তেতিয়া বুজিব পাৰিলে যে মিছা কথা ক'লে নিজৰে বিপদ হয়, আৰু সি সৈত খালে যে মিছা চলনাৰে কাৰো লগত বন্ধুত্ব নকৰে আৰু মিছা চলনাৰে চিকাৰ নকৰে। সি নিজৰ কষ্টৰে চিকাৰ কৰি পেট ভৰাব।